Mom, food is ready. Please come. Oh, Buari, তুমি যে ইমান ভাল, so cute. Mom, আপোনাক শুশ্ৰূষা কৰাটো মোৰ দায়িত্ব হয়, গতিকে বহক না। হেৰি, শুনিছে? ৰিংকিয়ে কিমান ধুনীয়া ধুনীয়া আইটেম বনাইছে। আহক, খাওঁ ভাত। হেৰা কলি, কি চাই আছা ভেবা লাগি? এনেকে বেলেগ চাই নাথাকিবি, মুখ লাগিব আকৌ। নহয় মানে মা, বাইদেউক অলপ সহায় কৰি দিওঁ বুলি আহিছিলোঁ। হ'ব কলি, তই যা ভিতৰত। মম আৰু দেদাক মই শুশ্ৰূষা কৰিম আজি। হ'ব বাৰু বাইদেউ, আপোনাৰ যদি কিবা সহায় লাগে মোক মাতি দিব। মা, আপোনাক এটা কথা সুধিব লগা আছিলে, সুধিব পাৰোনে? কি কথা সুধিবা তুমি? সুধাচোন বাৰু। মানে মা, আই আজি ফোন কৰিছিল। আইৰ গাটো খুব বেয়া। কাইলৈকে মোক মাতি পঠাইছে গাঁৱৰ ঘৰলৈ। যাব পাৰিমনে বাৰু? তই ক'ত যা গৈ থাক। তই এনেও আমাৰ ঘৰখনৰ বুজাহে এটা। কিনো কামডাল কৰ? ভাত বনাবলৈ দিলে কেতিয়াবা নিমখ চগা কৰিবি, কেতিয়াবা জলকীয়া দিবি। কিডাল কৰ? ভালকৈ কাম এটা কৰি খাব জান? চেছ। এতিয়া বুঢ়ীক মইহে বনাই খুৱাব লাগিব যেন পাইছিলোঁ। কলিজনী থাকোঁতে চব কাম এইজনীয়ে কৰে, নামটো মই লওঁ। চেছ, মৰিলোঁ। না মম, তাইক ঘৰ যাব নিদিব। তাইৰ এইবিলাক বাহানাহে ঘৰ যোৱা। মই বাহানা দিয়া নাই বাইদেউ। মাৰ সঁচাকৈ বহুত গা বেয়া। চুপ থাক তই, মই মাৰ লগত কথা পাতি আছোঁ। নাই ৰিংকি, তাইক যাবলৈ দিয়া। তই শুনিছ নাই? তই কাইলৈকে যাবিগৈ ৰাতিপুৱাই। এনেও তাই ঘৰত থাকি কিডালনো কৰে? যিখন লটি ফটি কৰে। বাদ দিয়া, যক। কিন্তু মা, কোনো কিন্তু নাই। মই কৈছোঁ যে তাই যাবই। আৰু এটা কথা, তুমি আছা নহয়, চব কাম দেখোন তুমিয়েই পাৰফেক্টলি কৰা। গতিকে তাই নাথাকিলেও একো আমাৰ এফেক্ট নপৰে। হ'ব কাইলৈ ৰাতিপুৱা গ'লেও মই ভালেই পাওঁ। হ'ব তেন্তে মা, মই সোনকালে ঘূৰি আহিম। হেৰা, কি হ'লো আজি সৰু বোৱাৰী বৰ ফূৰ্তি। কি ক'ব আৰু দেউতা, মহাৰাণী কাইলৈ ঘৰ যাব, সেইকাৰণে ফূৰ্তি। তাইৰ মাকৰ হেনো গা বেয়া, মিছাকে চাগে বাহানা বনাইছে, আৰু মায়েও তাইৰ কথা শুনি ঘৰলৈ যাবলৈ পাৰ্মিশ্যন দি দিছে। হে বোৱাৰী, নাপায় নহয় তেনেকৈ ক'বলৈ। তাই দেখোন এবছৰেই হ'ল ঘৰলৈ নোযোৱা। এতিয়া চাগে সঁচাকৈয়ে কিবা অসুখ হৈছে। যাওক দিয়া। তাকে বোলো, মই সেইজনী নাথাকিলেও একো ঘৰত একো প্ৰব্লেম নহয়তো। ৰিংকি আছেই, চব কাম ৰিংকিয়ে ইমান ধুনীয়াকৈ কৰে। তাই থকা নথকা একেই কথা। সেইকাৰণে বোলো যাওক সেইজনী। ভালেই কৰিলা। এনেওতো সৰু বোৱাৰীক দেখিব নোৱাৰাই। এতিয়া ডাঙৰ বোৱাৰী আৰু তুমিয়ে মিলি ৰাজত্ব কৰা আৰু ঘৰত। তোমালোকৰে মিলা প্ৰীতি চাই থাকিম আৰু কাইলৈৰ পৰা। মম, মই কিন্তু আপোনাক বহুত বেয়া পাইছোঁ। বাদ দিয়া আৰু ৰিংকি, ইমান টেষ্টি খানা বনাইছা, খাওঁ আহা। বাদ দিয়া এইবিলাক কথা। বাৰু মম, আৰম্ভ কৰক। হে ভগৱান, আজি যে মোৰ মনটো ইমান ভাল। কিমান বছৰৰ মূৰত কাইলৈ ঘৰলৈ যাম। মাৰ যাতে গা সোনকালেই ভাল হৈ যায়। হে ভগৱান, কৃপা কৰিবা। যাওঁ, অলপ কাম কেইটামান আছে কৰি লওঁ, আৰু কাপোৰ কেইটামানো ভৰাই লওঁ কাইলৈ কাৰণে। উফ মাই গড, মই মানে এতিয়া খঙত মৰিয়ে যাম নে পগলা হৈ যাম মই। এই বুঢ়া বুঢ়ী দুটা সঁচাকৈ পাগলেই হ'ল নি? কাইলৈৰ পৰা কলি যেতিয়া নাই, সমস্ত কাম মূৰৰ ওপৰত। আৰু মইতো চাকৰণি নহয় ন, নাইবা মইতো কলিও নহয় মই সিহঁতৰ আলপৈচান ধৰিবলৈ। উফ, কি কৰা যায় বাৰু? কি কৰিলে এই বুঢ়া বুঢ়ীকেইটাক এহেকা দিব পৰা যায়? ভাব দিমাগ লগা ৰিংকি, দিমাগ লগা। বাৰু দেখা যাব। এনেওতো এইটো বুঢ়া বুঢ়ীৰে ডিচিজন কলিক পঠিওৱা, গতিকে নিজেই কৰি ল'ব। থৰি না মই কৰিম। যাওঁ, আজি ইমান টেষ্টি খানা খালোঁ। এতিয়া পেটটো ভৰিলে শুয়ে থাকোঁগৈ। হেল্ল' গাইজ, এই ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব।